নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ স্বাগতম জনাইছো যেহেতু মই বহু দিনৰ পিছত আপোনালোকলৈ ভিডিঅ আগবঢ়াইছো গতিকে মোক আগৰ ভিডিঅ কেইটাৰ দৰে এইটো ভিডিঅটো যাতে মৰম চেনে দি যায় আৰু মই কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ সমূহ মোৰ ইউটিউব চেনেলত কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম গতিকে মই আজি লৈ আহিছো এটা হল ভিডিঅ আৰু এই হল ভিডিঅটো মিছো হল ভিডিঅ কিন্তু নহয় আপোনালোকে ভুল না যাব মিছো হল ভিডিঅ নহয় গতিকে মই আজি এই ভিডিঅটো লৈ আহিছো এটা কসমেটিক প্ৰডাক্টৰ হল ভিডিঅ ইয়াত দেখিছে নেল পলিশ মই লগাই আছো আপোনালোকক মই ৰিমুভ কৰি দেখাইছো ইয়াত দেখিছে আৰু এই কসমেটিক প্ৰডাক্টখিনি মই কিনিছো পাৰ্পল এপৰ পৰা পাৰ্পল এপটো কি হয় আপোনালোকে হয়তো সকলোৱে জানে তথাপিতো কৈছো পাৰ্পল এপটো এটা কসমেটিক প্ৰডাক্টৰ এপ হয় যত আপোনালোকে কসমেটিক প্ৰডাক্টৰ বিভিন্ন ধৰণৰ ব্ৰ্যান্ডৰ আপোনালোকে পাব পাৰে বিভিন্ন ধৰণৰ ব্ৰ্যান্ড তাতে উপলব্ধ আছে যেনেকৈ নাইকাৰ পৰা আপোনালোকে কসমেটিক প্ৰডাক্ট কিনে তেনেকৈ আপোনালোকে পাৰ্পল এপৰ পৰাও কিনিব পাৰে আৰু পাৰ্পল এপটো এনেকুৱা এটা এপ হৈছে যত ডিসকাউন্ট প্ৰাইস চলি থাকে সদায় চলি থাকে বুলি কলে মিছা কোৱা নহব ডিসকাউন্ট চলি থাকে আৰু লগতে আপোনালোকে পাব পাৰে গিফট আৰু মই এবাৰ পাৰ্পলৰ পৰা কি গিফট পালো আৰু লগতে মই কি বস্তু কিমান দামত ক্ৰয় কৰিলো হেতু আপোনালোকৰ আগত আগবঢ়াম গতিকে বলকচোন চাও মই পাৰ্পলৰ পৰা কি কিনিলো আৰু মোক পাৰ্পলে কি গিফট কৰিলে তাকে আজি এই ভিডিঅটো মই আপোনালোকক দেখাম গতিকে বলক পাৰ্পলৰ পৰা কিনা মোৰ ফাৰ্স্ট প্ৰডাক্টটো হৈছে এইটো দেখিছে এইকেইটা হৈছে নিভিয়াৰ বডি লোশন সকলে ইউজ কৰে আৰু মই এই দুটা মানে এটা কিনাৰ লগত এটা মই ফ্ৰী পাইছো গতিকে মই এই দুটা পাৰ্পলৰ পৰা কিনিলো যেহেতু অফ চলি আছিল লগতে বাই ওৱান গেট ওৱান ফ্ৰী গতিকে মইনো এইকেইটা কিয় মিস কৰো গতিকে মই নিভিয়াৰ বডি লোশন ইয়াৰে ml হৈছে 120 ml হয় সৰু হয় বেছি ইমান ডাঙৰ নহয় 120 ml আপোনালোকে গম পাইছে কিমান ডাঙৰ হ'ব গতিকে 120 ml ৰ মই যেহেতু এটো কিনিছো এটাৰ কিনাৰ লগত মই আৰু এটা ফ্ৰী পাইছো আৰু ইয়াৰে প্ৰাইসটো মাৰ্কেট ভ্যালু হৈছে 125 আৰু 125 ত মই দুটা পাইছো যেহেতু নিভিয়াৰ বডি লোশন যি সকলে ইউজ কৰে তেওঁলোকে গম পাইছে স্মেলটো ইমানেই বেছি ধুনিয়া হয় নিভিয়াৰ যেহেতু যি সকলে ইউজ কৰিছে তেওঁলোকে জানে ইয়াৰ স্মেলটো কিমান ধুনিয়া হয় আৰু যেহেতু মই বাই ওৱান গেট ওৱান ফ্ৰী পাইছো গতিকে মই এটো এই অফাৰটো লবলৈ মই একদমে ওয়েট নকৰিলো মই একদম লৈ ললো আপোনালোকে লব পাৰে নিভিয়াৰ এই বডি লোশন আৰু এইটো হৈছে নিভিয়াৰ এটা ক্ৰীম হয় ফেস ক্ৰীম তো দেখিছে এটা নিভিয়াৰ ক্ৰীম হয় এটো নিভিয়াৰ এটা ক্ৰীম হয় ফেস ক্ৰীম মই খুলাই নাই ইয়াতে ধুনিয়াকে কভাৰ থাকে আৰু সব এৰে গুন্ধটো ইমানেই বেছি ধুনিয়া মই যেহেতু মই নিভিয়াৰ প্ৰডাক্ট প্ৰায় ইউজ কৰো আৰু নিভিয়াৰ প্ৰডাক্টবোৰৰ মই বিশেষকৈ ভাল পাওঁ ইয়াৰ স্মেলবোৰ আৰু স্মেলবোৰ বহুত বেছি ধুনিয়া আৰু এইটো হৈছে 100 ml ৰ হয় এইটো আপোনালোকে যিকোনো স্কিন টাইপৰ মানুহে খানিব পাৰে যিকোনো স্কিন টাইপৰ ইউজ কৰিব পাৰে এইটো গতিকে এইটো 100 ml ৰ হয় আৰু ইয়াৰে প্ৰাইসটো হৈছে 175 আগৰ কিটা মই দেখাইছো হেতু মই বাই ওৱান গেট ওৱান ফ্ৰী পাইছো যদিও মই আৰু চাগে অফ পাইছো মই আপোনালোকক মই ইয়াতে ডেসক্ৰিপচনত বা স্ক্ৰিনত মই গুটেখিনি দি দিম মই ইয়াৰ দামবোৰ দি দিম মই কিমান অফত পাইছো হেতু মই দি দিম আৰু কিমান লাভ হৈছে হেতু মই দি দিম আৰু ইয়াতে আছে 175 হয় এই ক্ৰীমটো গতিকে 175ত তাতকেও বেছি কমত মই এটো পাইছো গতিকে মই ইয়াৰে দামটো স্ক্ৰিনত দি দিম গতিকে এইটো এটা হৈছে নিভিয়া ফেস ক্ৰীম 100 ml ৰ নেক্সট প্ৰডাক্টটো হৈছে এইটো গুড ভাইবছৰ চেৰি ব্লজমৰ হয় এইটো হ্যান্ড ক্ৰীম হয় আৰু ইয়াৰ স্মেলটো বহুত বেছি ধুনিয়া মই যেহেতু আনাৰ পিছত মই যেহেতু আনবক্সিং কৰিছো আৰু তাৰ পাছত মই ইয়াৰ স্মেলবোৰ মেইনলি মই যেতে কসমেটিক প্ৰডাক্টবোৰ ইউজ কৰো তেতিয়া মই ইয়াৰ স্মেলবোৰ লওঁ বিশেষকৈ ক্ৰীমবোৰৰ স্মেলবোৰ লওঁ আৰু পাৰফিউমবোৰটো ক'বই নালাগে মই স্মেলবোৰ লওঁ কেনেকুৱা আছে কি আহিছে আৰু ইয়াৰ স্মেলটো বহুত বেছি ধুনিয়া হয় আৰু স্কিনটো হাইড্ৰেট কৰি ৰাখে এইটো আপুনি দেখিছে
এইটো হৈছে 50 গ্ৰামৰ হয় গুড ভাইবছৰ প্ৰডাক্টবোৰ আপোনালোকে যদি কিনিছে আপোনালোকে গম পায় গুড ভাইবছৰ প্ৰডাক্টবোৰ বহুত বেছি ভাল হয় আৰু আজিকালি খুবেই বেছি চলিছে গুড ভাইবছ হওক ৱাও স্কিন হওক বা যিকোনো প্ৰডাক্ট আজিকালি নতুন যিবোৰ মাৰ্কেটত আহিছে সেইবোৰ বহুত বেছি চলিছে আৰু বহুত বেছি ভাল হয় যিহেতু আমি মান্থলি আমি শ্যাম্পু কণ্ডিশ্যনাৰ বা ক্ৰীম হেণ্ড ক্ৰীম বা ফুট ক্ৰীম বা বডি লোচন বা যিকোনো আমি ক্ৰীম যিবোৰ আমাৰ কসমেটিক প্ৰডাক্ট আমাক দৰকাৰ হয় সেইবোৰ মোৰ কি হয় মই চেঞ্জ কৰি থাকোঁ মই গুড ভাইবছৰ এবাৰ ইউজ কৰি চাওঁ যিহেতু মই মানে ট্ৰাই কৰি চাওঁ যে মোৰ স্কিন টাইপৰ লগত মোক কোনটো বেছি শ্বুট কৰে বা তেনেকুৱা ধৰণৰ আৰু ৱাও স্কিনৰো মই কৰিছোঁ যেহেতু মই বডি ওয়াশ বা কিবা যিখিনি মই ফেস প্ৰডাক্টৰ বাহিৰে মই বেলেগ যিখিনি আমাক লোচন বা তেনেকুৱা লাগে মই সেইখিনি বেলেগ ধৰণে ইউজ কৰি চাওঁ কিন্তু বাহিৰে মই ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় কি হয় আৰু মই যেহেতু এবাৰে যেহেতু হল ভিডিঅ' বনাইছোঁ গতিকে মই আগৰখিনিটো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ গতিকে মই নেক্সট যদি কিবা নতুন প্ৰডাক্ট ইউজ কৰোঁ গতিকে আপোনালোকক মই শ্বেয়াৰ কৰিম নিশ্চয় শ্বেয়াৰ কৰিম এইটো হৈছে বায়োটিকৰ এটা কম্পেক্ট আৰু কম্পেক্ট কেনেকৈ ইউজ কৰে কিহৰ কাৰণে ইউজ কৰে আপোনালোকেতো সকলো ছোৱালীসকলে বিশেষকৈ গম পায় কম্পেক্টটো দেখিছে এইটো ইয়াৰে প্ৰাইচটো হৈছে 145 এইটো যিটো মাৰ্কেট ভেলু হৈছে 145 আৰু ইয়াতে মই ডিছকাউণ্ট পাইছোঁ যেহেতু পাৰ্পুলাৰ চেল চলি থাকে মই কৈছোঁ আৰু যেহেতু আমি ডিছকাউণ্ট পাওঁ ইয়াৰে এইটো বক্সটো দেখিছে কিমান ধুনীয়া এটা একদম ফুল থকা একদম বক্স এটা ইমান ধুনীয়া লাগিছে বক্সটো পিংক কালাৰৰ আৰু মইতো আপোনালোকক খুলি দেখাম এইটো দেখিছে কিমান এটা মৰম লগা বক্স তো হৈছে বায়োটিকৰ এইটো আৰু ইয়াৰে মইতো ইউজ কৰিছোঁ গতিকে মই আপোনালোকক ভালকৈ ইমান নেদেখাওঁ যেহেতু এইখনটো দেখিছে এইখন লগাব পাৰে আৰু লগতে এখন গ্লাছ থাকে এখন গ্লাছ আৰু ইয়াতে যিটো পাউডাৰটো হয় কম্পেক্ট পাউডাৰটো সেই পাউডাৰটো ইয়াতে আছে লগতে এইটো ৰাউণ্ড শ্বেপত হয় এটা ধুনীয়া পিংক কালাৰৰ এটা বক্সত আহিছে এইটো কম্পেক্ট পাউডাৰটো মোৰ এইটো বক্সটোৱে বহুত বেছি ভাল লাগিছে দেখিবলৈ ইমান ধুনীয়া মৰম লগা বক্সটো আৰু এইটো বায়োটিকৰ পৰা মই অৰ্ডাৰ কৰিছোঁ ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ বায়োটিকৰ পৰা কম্পেক্ট চাওঁ এইটো কি হয় কেনেকুৱা হয় ইউজ কৰিবলৈ ভাল নে বেয়া নেক্সট যিটো মই কসমেটিক হল আৰু মই যিটো বনাম তাতে মই ৰিভিউবোৰ কম মই কেনেকুৱা পাইছোঁ যিহেতু মই বস্তুবোৰ আনিছোঁহে মই ইমান ইউজ কৰা নাই কৰিছোঁ ইমান বেছি ইউজ কৰা নাই গতিকে ইয়াৰে মই ৰিভিউটো শ্বেয়াৰ কৰি দিম আপোনালোকক নেক্সট হৈছে মোৰ এই দুটা বায়োটিকৰ শ্বেম্পু এটা সৰু এটা ডাঙৰ দেখিছে কিন্তু এই দুটা মই কিন্তু এইটোৰ লগত কিন্তু মই ফ্ৰী পোৱা নাই এটা বাই ওৱান গেট ওৱান ফ্ৰী বা তেনেকুৱা একো নহয় এই দুটা মই একেলগে দেখাইছোঁ কাৰণ দুইটাই শ্বেম্পু হয় আৰু দুইটাই বায়োটিকৰ হয় সেইকাৰণে মই একেলগে দেখাইছোঁ আপোনালোকক আৰু এটা হৈছে এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ এইটো যদি আপোনালোকে কিনে দেখিছে যদি আপোনালোকে এইটো কিনে তেতিয়াহ'লে আপোনালোকে এইটো শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ আপোনালোকে দুইটাই পাব আৰু ইয়াৰে এমএলটো হৈছে 190 ml আৰু এইটো হৈছে এটা নিম শ্বেম্পু নিমৰ হয় এইটো বায়োটিকৰ এইটো বায়ো নিম এইটো এণ্টি ডেণ্ড্ৰাফ এণ্ড শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ এইটো দুইটাই হয় আৰু এইটো কালাৰটো দেখিছে গ্ৰীণ টাইপৰ হয় লাইট গ্ৰীণ টাইপৰ কালাৰত হয় আৰু এইটো হৈছে 190 ml আৰু এইটো মই ডিছকাউণ্টতে পাইছোঁ গোটেইকেইটা প্ৰডাক্টে মই ডিছকাউণ্টতে পাইছোঁ চেল যিহেতু চলি থাকে গতিকে আপোনালোকে সকলো প্ৰডাক্টে আপোনালোকে পাব কিছুমান নাপাব পাৰে কিন্তু সকলো প্ৰডাক্টে আপোনালোকে ডিছকাউণ্টত পাই যাব আৰু ইয়াৰে প্ৰাইচটো হৈছে 159 আৰু এইটো মই ডিছকাউণ্টত পাইছোঁ মই আপোনালোকক প্ৰাইচটো মই ইয়াৰে গোটেইকেইটাৰে প্ৰাইচটো মই স্ক্ৰীণত দি দিম এইটো মই আগতে ইউজ কৰিছোঁ এইটো বহুত ভাল হয় ৰিভিউ ইয়াৰ দিয়াৰ কোনো প্ৰয়োজনে নাই এইটো মোৰ স্কিন টাইপৰ লগতো বহুত ধুনীয়াকৈ শ্বুট কৰিছে আৰু এইটো বহুত বেছি ভাল হয় মই ভাল যদি আপোনালোকে শ্বেম্পু ইউজ কৰিব বিচাৰে বায়োটিকৰ কৰিব পাৰে যদি আপোনালোকৰ বেলেগ স্কিন টাইপৰ লগত বেলেগ শ্বেম্পু আছে বেলেগ ব্ৰেণ্ডৰ গতিকে চাই ল'ব পাৰে কিন্তু বায়োটিকটো মই আপোনালোকক ৰিকমেণ্ড কৰিব বিচাৰোঁ আপোনালোকে ইউজ কৰিব পাৰে আৰু বায়োটিকটো মই বিশেষকৈ ইউজ কৰি বহুতেই ভাল পাইছোঁ নেক্সট শ্বেম্পুটো হৈছে এইটো সৰু হয় আগৰটোতকৈ আৰু এইটোৰ এমএলটো হৈছে এইটো 120 ml হয় এইটো 120 ml হয় আৰু ইয়াৰে প্ৰাইচটো হৈছে 99 আৰু ইয়াৰো মই ডিছকাউণ্টত পাইছোঁ বহুত কমতে আপোনালোকে পাৰ্পুলাৰ পৰা কিনিলে বহুত কমতে আপোনালোকে পাব প্ৰডাক্টবোৰ আৰু ইয়াৰে এইটো হৈছে
বায়ো সোয়া প্ৰটিন শ্যাম্পু হয় এটো অকল শ্যাম্পু হয় ইয়াৰে কন্ডিশনাৰ নাথাকে এটো হোৱাইট কালাৰ ক্ৰীমি টাইপৰ হয় শ্যাম্পুটো আৰু এটো ইউজ কৰি মই বহুত ভাল পাইছো আৰু মই বায়োটিকৰ শ্যাম্পু ইউজ কৰিছো শ্যাম্পু কন্ডিশনাৰ আৰু গোটেইকিটাই ভাল পাইছো গতিকে মই এবাৰ মই অৰ্ডাৰ দিছো আৰু সেইভাবে আপোনালোকৰ আগত মই শেয়াৰ কৰিছো যে বায়োটিকৰ প্ৰডাক্টবোৰ বহুতেই বেছি ভাল আপোনালোকে ইউজ কৰিব পাৰে তাৰ পাছত আহিছে এইটো এটা বডি ওয়াশ হয় এটো নিভিয়াৰ বডি ওয়াশ হয় ইয়াৰে 250 ml হয় এই বডি ওয়াশটো আৰু এটো হৈছে লেমন এন্ড অয়েলৰ এটো নিভিয়াৰ দেখিছে লেমন এন্ড অয়েলৰ নিভিয়াৰ এটো বডি ওয়াশ হয় যেহেতু গৰম দিন গতিকে ইয়াৰে স্মেলটো বহুত বেছি ধুনিয়া মই আগতে এটো ইউজ কৰিছো গতিকে মই এটো আপোনালোকক ক'ব পাৰো যে এটো বহুত বেছি ধুনিয়া আৰু ইয়াৰে স্মেলটো বহুত বেছি ধুনিয়া আৰু গৰমৰ কাৰণে এটো লেমনটো বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে এটো ইউজ কৰিব পাৰে যদি কৰিব বিচাৰে নিভিয়াৰ হয় আৰু ইয়াৰে প্ৰাইসটো 199 হয় গতিকে আপোনালোকে ডিসকাউন্টত পাই যাব পাৰ্পল এপৰ পৰা যদি আপোনালোকে কিনে গতিকে এটো এটা body wash lemon and oiler আৰু 250 ml হয় দেখিছে বহুত ডাঙৰ হয় যেহেতু আপোনালোকে বহুত এক্সাইটেড হৈ আছে মোক পাৰ্পলৰ পৰা কি গিফট দিলে গতিকে মই আপোনালোকক গিফটটো শেয়াৰ কৰিমেই লগতে মই মোৰ প্ৰডাক্টসমূহ শেয়াৰ কৰিলো তাৰ পাছত আপোনালোকক গিফটটো দেখাইছো আৰু এইটো এটা হৈছে নেল পলিশ ফেস কানাডাৰ এটো নেল পলিশ হয় আৰু বহুতে ইউজ কৰে আৰু বহুত বেছি চলিছে বিশেষকৈ এই নেল পলিশৰ কোৱালিটিটো বহুত ভাল আপোনালোকে এবাৰ লগালে আপোনালোকৰ বহুত ধুনিয়াকে হৈ যায় আৰু বহুত বেছি দিন লাস্টিং কৰে বহুত জলদি এৰাই না যায় এটো হৈছে ফেসেস কানাডাৰ আপোনালোকে এটো নেল পলিশ ইয়েলো কালাৰৰ নেল পলিশটো কি দেখাম গতিকে নেল পলিশৰ দেখাবলৈ একো নাই সকলোৱে জানে বিশেষকৈ ছোৱালীসকলে ইউজ কৰিছে গতিকে এটো নেল পলিশ বহুতে বেছি ভাল হয় আৰু যি সকলে নাজানে ফেসেস কানাডাৰ বিষয় বা ফেসেস কানাডাৰ নেল পলিশ কেনেকুৱা হয় গতিকে এটো ইউজ কৰিব পাৰে এটো 110 120 তেনেকুৱা হয় মাৰ্কেট ভ্যালু গতিকে ইয়াৰে এটো আপোনালোকে এটো ডিসকাউন্টত পাই যাব মই এটো এটা কিনিছিলো আৰু লাষ্ট মোৰ এটা প্ৰডাক্ট হৈছে হেতু হৈছে এটো দেখিছে এটো হৈছে ব্লু হেভেনৰ নেল ৰিমুভাৰ আৰু এটো যেহেতু লিকুইড টাইপৰ আমি নেল ৰিমুভাৰ ইউজ কৰিছো পেপাৰ টাইপৰ আমি ইউজ কৰিছো গতিকে এটো এটা বেলেগ টাইপৰ হয় যেহেতু যদি ইউজ কৰিছে আপোনালোকে হয়তো জানে যদি ইউজ কৰা নাই তেতিয়াহলে মই আপোনালোকক দেখাই দিছো ইয়াৰে ভিতৰত এটা স্পঞ্জ থাকে মইটো ইউজ কৰিছো বাৰু ইয়াৰে ভিতৰত এটা স্পঞ্জ থাকে ইয়াৰে ভিতৰত এটা স্পঞ্জ থাকে আৰু সেই স্পঞ্জটো দি আপোনালোকে নেল ৰিমুভ কৰিব পাৰে বহুত বেছি ইজি হয় আৰু আপোনালোকে বেছি প্ৰেছ কৰি থাকিব দৰকাৰ নাই আপোনালোকে জাস্ট আপোনালোকে এটা আঙুলিটো ইয়াতে ভৰাই দিলে হ'ল আঙুলিটো ভৰাৰ পিছত তাৰ পিছত আপোনালোকে ইয়াৰে যেটো আমি নেল পলিশ লগাও হেতু আমাৰ ৰিমুভ হৈ যাব মই আপোনালোকক দেখাইছো ইয়া দেখিছে নেল পলিশ মই লগাই আছো আপোনালোকক মই ৰিমুভ কৰি দেখাইছো ইয়া দেখিছে এক সেকেন্ডও নালাগে আমাৰ নেল পলিশ খিনি ৰিমুভ হওঁতে আপোনালোকে দেখিছে মই নেল পলিশ খিনি কেনেকৈ ইয়াতে জাস্ট ভৰাই দিলো আৰু এবাৰ এনেকৈ দিয়াৰ পিছতে নেল পলিশ খিনি ৰিমুভ হ'ল যেহেতু আমি সময় নাপাওঁ বিশেষকৈ নেল পলিশৰ ক্ষেত্ৰত মই বহুতেই বেছি বেয়া নেল পলিশ লগোৱা বা নেল পলিশ ৰিমুভ কৰা মই একদমেই বহুত বেছি টান পাওঁ কিন্তু কি হয় যেতিয়া আমি কৰবাত যোৱা সময় হয় উৎপাতকে আমি নেল পলিশ লগালে এৰাই যায় বা কিবা হয় হেতু কাৰণে আমি কি কৰো আমি নেল পলিশ খিনি এৰাবও নোৱাৰো আৰু লগাবও নোৱাৰো গতিকে আমি কি কৰো তেনেকৈ গুছি যাও আৰু বহুত বেছি বেয়া লাগে ধুনিয়া জোৰ ড্ৰেছ কৰি গলো তাতে আমাৰ আধা থাকা নেল পলিশ লগাই গৈছো আমি নিজকে তাতে কিবা আনকমফৰ্ট লাগে যে কিয়নো লগাই নাহিলো বা তেনেকুৱা কিবা কিবি আমাৰ সকলোৰে মনত আহে আমি সকলোৱে ভাবুৱে তেনেকৈ গতিকে এনেকুৱা আপোনালোকে ইউজ কৰিব পাৰে এটো বেছি দাম নহয় ইয়াতে দামটো 75 আছে আৰু মই ডিসকাউন্টত পাইছো গতিকে আৰু বেছি কমই হ'ব ইয়াতে 50 60 মানে হ'ব সাগে মইটো দি দিম প্ৰাইসটো স্ক্ৰিনত দি দিম গতিকে তো গম পাবই আপোনালোকে আৰু এনেকুৱা টাইপৰ যদি আপোনালোকে ইউজ কৰে বহুত কম সময়ত বহুত মানে টাইম খৰচ নহয় আপোনালোকৰ নেল পলিশৰ ক্ষেত্ৰত গতিকে মইটো ফাৰ্স্ট টাইম ইউজ কৰিছিলো আৰু ভবা নাছিলো যে মই একদম এটো সঁচাকে তেনেকুৱা হ'ব এনেকুৱা এটা যদি কিনিলে তেতিয়াহলে নেল পলিশ ৰিমুভাৰৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি ভাল পাব আৰু এটো মই হাইলি ৰিকমেন্ড কৰিম এটো ব্লু হেভেনৰ হয় ব্লু হেভেনৰ নেল পলিশ ৰিমুভাৰ এটো দেখিছে আৰু মই ইয়াৰে লিংক বা গুটি প্ৰডাক্টৰ লিংকবোৰ ডেসক্ৰিপচনত দি দিম আৰু প্ৰাইসটো মই স্ক্ৰিনত দি দিম গতিকে আপোনালোকে গম পাব এটোৰ কিমান কি হয় প্ৰাইসটো আৰু বহুত বেছি ভাল হয় যেটো মই আপোনালোকক প্ৰমাণ দেখালোৱে আপোনালোক এই মাত্ৰ মই গুটি দেখালো যে নেল পলিশটো মই ৰিমুভ কৰে কিমান সেকেন্ড 1 সেকেন্ডও লাগা নাই
ৰিমুভ হৈ গৈছে গতিকে এইটো এটা ব্লু হেভেনৰ এণ্ড ফাইনেলি ৱেট ইজ অভাৰ এণ্ড মই আপোনালোকক দেখাব বিচাৰিছোঁ মই পাৰ্পলৰ পৰা কি গিফ্ট পালোঁ আৰু কি গিফ্ট পালোঁ এটাই নহয় মই দুটা তিনিটা গিফ্ট পাইছোঁ গতিকে মই আপোনালোকক দেখাম মই কি গিফ্ট পালোঁ আৰু ফাৰ্ষ্ট গিফ্টটো হৈছে এইটো এটা নিভিয়াৰ ডিঅ'ড্ৰেণ্ট হয় আৰু এইটো মই পাইছোঁ নিভিয়াৰ যিহেতু মই প্ৰডাক্ট কিনিছিলোঁ যিহেতু নিভিয়াৰ মই 3-4টা মান প্ৰডাক্ট কিনিছোঁ আৰু সেইটো কাৰণে মোক এইটো নিভিয়াৰ পৰা দিছে একচুৱেলি এইটো নিভিয়াৰ পৰা দিছে এইটো নিভিয়াৰ এটা ডিঅ'ড্ৰেণ্ট হয় ইয়াৰে এমএলটো হৈছে 25 ml আৰু যেহেতু ফ্ৰী গিফ্ট হয় 25 হওক 50 হওক 20 হওক 10 হওক সেইটো আমাৰ মতলব নাই গতিকে আমাৰ গিফ্ট মেটাৰ্ছ গতিকে আমি গিফ্ট পালেটো বিৰাটে বেছি ভাল পাওঁ আৰু কিনিবলৈ বহুত বেছি মন যায় যে আমি গিফ্ট পাম লগতে এটা পাইছোঁ মই পাৰ্পলৰ এইটো এটা ফাউণ্ডেশ্যন হয় এইটো পাৰ্পলৰ পৰা মোক দিছে এটা পাৰ্পলৰ পৰা দিছে মই ইউজ কৰিছোঁ প্ৰায় ইউজ কৰিছোঁ এটা ফাউণ্ডেশ্যন হয় তো পাৰ্পলৰ পৰা দিছে বেছি ডাঙৰ নহয় কিন্তু ইয়াৰে প্ৰাইচটো 549 আছে এইটো মই যিহেতু এইটো মই পাইছোঁ এইটো পাৰ্পল এপৰ পৰা মোক গিফ্ট কৰিছে এটা ফাউণ্ডেশ্যন আৰু এটা প্ৰডাক্ট আছে এইটো মোক গুড ভাইবছৰ পৰা দিছে আৰু এইটো গুড ভাইবছৰ পৰা দিছে মোক এইটো হৈছে এটা ফেচ চেৰাম এইটো গুড ভাইবছৰ পৰা মোক গিফ্ট কৰিছে দেখিছে এইটো প্ৰাইচটো 225 আছে যিহেতু এটা ফ্ৰী গিফ্ট হয় গতিকে মই ফ্ৰীতে পাইছোঁ আৰু ইয়াৰে মই এটা দেখাম ইয়াৰে এইটো এটা হৈছে লিকুইড টাইপৰ এটা যিটো চেৰামটো হয় এইটো চেৰাম হয় আৰু লগতে এইটো হৈছে আৰু এয়া আছিল মোৰ গিফ্ট আৰু আপোনালোকে নিশ্চয় গম পাইছে যে পাৰ্পল এপৰ পৰা যদি আপোনালোকে বস্তু কিনে তেতিয়াহ'লে আপোনালোকে ডিছকাউণ্টটো পাবই লগতে পাব ফ্ৰী গিফ্ট আৰু ফ্ৰী গিফ্টখিনি আপোনালোকে বহুত কম মানে বস্তু কিনিলেও আপোনালোকে ফ্ৰী গিফ্ট পাব পাৰে বহুত কম বস্তু কিনিলেও আপোনালোকে ফ্ৰী গিফ্ট পাব পাৰে গতিকে পাৰ্পল এপৰ পৰা আপোনালোকে বস্তু কিনিবলৈ চেষ্টা কৰিব পাৰ্পল এপৰ পৰা ল'ব আপোনালোকে বস্তু ডিছকাউণ্টটো পাবই লগতে বহুত বেছি দামৰ বস্তু আপোনালোকে গিফ্টত পাই যাব পাৰে আৰু মই পাৰ্পল এপটো বহুত বেছি ইউজ কৰোঁ যেতিয়া মোৰ কছমেটিক প্ৰডাক্ট দৰকাৰ হয় মই পাৰ্পলৰ পৰা ইউজ কৰোঁ তেনেকুৱা কছমেটিক প্ৰডাক্টবোৰ তাৰ পৰা ইউজ কৰোঁ যিহেতু মই ডিছকাউণ্টৰ লগতে ইমানবোৰ গিফ্ট পাওঁ গতিকে মই পাৰ্পলৰ পৰানো কিয় নিকিনিম গতিকে আপোনালোকেও পাৰ্পলৰ পৰা কিনিব পাৰে আৰু লগতে ডিছকাউণ্টৰ লগতে আপোনালোকে বহুত ফ্ৰী গিফ্ট পাব পাৰে যেহেতু বেছি দামৰ বস্তু আপোনালোকে যদি গিফ্ট পাই যায় গতিকে আপোনালোককনো আৰু কি লাগে গতিকে ইমান বেছি বস্তু নিকিনিলেও আপোনালোকক ফ্ৰী গিফ্ট আপোনালোকে পাই যাব পাৰে ময়ো ইমান বস্তু কিনা নাই আপোনালোকক দেখাইছোৱেই গতিকে মই এইকেইটা বস্তু কিনোতে মই ইমানকেইটা ফ্ৰী গিফ্ট পাইছোঁ গতিকে আপোনালোকেও পাৰ্পল এপৰ পৰা নিশ্চয় ক্ৰয় কৰিব বুলি আশা কৰিলোঁ আৰু আপোনালোকেও ডিছকাউণ্ট পাব উইথ ফ্ৰী গিফ্ট আৰু ইমান ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু আপোনালোকক মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই বনাই থকা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে গতিকে আজিলৈ আহিছোঁ নমস্কাৰ